নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে আজি নিশ্চয় জানে আপোনালোকৰ ক্লাছ 10 অৰ্থাৎ HSLC আজি ৰেজাল্ট ঘোষণা কৰা হ'ব। তো আপোনালোকক মই এই ভিডিঅ'টোত জনাম যে আপোনালোকে আপোনাৰ ৰেজাল্ট কেনেকৈ অনলাইন যোগে আপোনালোকে পাব আৰু কেনেকৈ লাভ কৰিব। সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাথাকে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই এনেকুৱা ভিডিঅ' আগন্তুক সময়লৈকে ভাল ভিডিঅ' আপোনাৰ কাৰণে লৈ আহিম। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে আপোনাৰ মেট্ৰিকৰ ৰেজাল্ট চাবলৈ হ'লে প্ৰথমতে আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি লওক। যিহেতু মই মোৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ, চ' আপোনালোকে আপোনাৰ মোবাইলৰ যিকোনো ব্ৰাউজাৰ অ'পেন কৰক। ইয়াৰ পাছত আপোনালোকে গুগলত গৈ চাৰ্চ কৰক চিম্পলি SEBA অনলাইন ORG বুলি চাৰ্চ কৰক। তো চিম্পলি ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰে প্ৰথমতে আপোনালোকৰ এটা SEBA অনলাইন অফিচিয়েল লিংক ইয়াতে শ্ব' কৰিছে। চ' আপোনালোকে চিম্পলি একো কৰিব নালাগে, এই SEBA অনলাইন HSLC ৰেজাল্ট 2023 ইয়াতে চিম্পলি ক্লিক কৰক। আপোনালোকে যেতিয়াই ক্লিক কৰিব চাব ইয়াতে বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম বিমনি মিডিয়াম গুৱাহাটী 28100 ইয়াতে ডিটেইলছটো আহিছে আৰু এইটো হয় SEBAৰ অফিচিয়েল ছাইট। তো আপোনালোকক ইয়াত দিয়া আছে যে HSLC ৰিজাল্ট 2023 will be announced at 10 AM। চ' আপোনালোকে আপোনাৰ স্কুল কোড আৰু আপোনাৰ ৰোল নম্বৰটো দিয়াৰ পিছত আপোনালোকে শ্ব' কৰিব আপোনাৰ ৰেজাল্টটো। ইয়াৰ বাহিৰে আপোনালোকে আপোনাৰ মোবাইলত এটা এপ ডাউনলোড কৰিব ল'ব পাৰে। চ' মই দেখাই আছোঁ আপোনালোকে আপোনাৰ মোবাইলত কি এপ ডাউনলোড কৰিব। চ' আপোনালোকে আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰত গৈ ক'ত গ'ল প্লে ষ্ট'ৰ। চ' আপোনালোকে আপোনাৰ মোবাইলত প্লে ষ্ট'ৰটো অ'পেন গৈ SEBA ৰেজাল্ট 2023 বুলি চাৰ্চ কৰক। চ' আপোনালোকে চাব পাৰে ইয়াতে SEBA ৰেজাল্ট। চিম্পলি এই এপটোত ক্লিক কৰক, এই এপটো ইনষ্টল কৰি লওক। এপটো ডাউনলোড কৰাৰ পিছত আপোনালোকে অতি সহজতে আপোনাৰ ৰেজাল্ট চাব পাৰিব। চ' আপোনালোকে এইখিনি কৰক। ইয়াৰ বাহিৰেও আপোনালোকে ইয়াতে দিয়া আছে এইকেইখন লিংক ক্লিক কৰিও আপোনালোকে আপোনাৰ ৰেজাল্টটো চাব পাৰে। চ' দিয়া আছে লিংকবিলাক চাওক। SEBA অনলাইন ORG এইটো প্ৰথম লিংক, 2 নম্বৰ resultassam.nic.in এইটো হ'ল দ্বিতীয় লিংক, 3 নম্বৰ লিংকটো হ'ল চাওক indiansresult.com আৰু চতুৰ্থ লিংকটো হ'ল এইটো চাব পাৰে result.shiksha, 5 নম্বৰটো আছে assam.shiksha আৰু 6 নম্বৰটো চাওক এইপিনে আছে 6 নম্বৰটো examitic.com এইটো আছে। 7 নম্বৰত আছে schools9.com আৰু 8 নম্বৰত আছে আপোনাৰ assamresult.in আৰু 9 নম্বৰ আছে jagranjosh.com আৰু 10 নম্বৰ আছে vidyavision.com। চ' আপোনালোকে দিয়া আছে এইখিনি যিকোনো এটা লিংকত ক্লিক কৰি আপোনালোকে আপোনাৰ ৰেজাল্ট চাব পাৰে। আৰু মই আগতেও কৈছোঁ যে আপোনালোকে আপোনাৰ ৰেজাল্ট আছামৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আপোনাৰ ৰেজাল্টটো চাব পাৰে। ইয়াৰ বাহিৰে আপোনালোকক যিহেতু মই এটা এপৰ কথা কৈছোঁ SEBAৰ অনলাইন এপ, সেই এপটোৰ যোগেদিও আপোনালোকে ৰেজাল্ট চাব পাৰিব। চ' এইখিনি আছিল আজিৰ। চ' আপোনালোকে মই আশা কৰিছোঁ আপোনাৰ ৰেজাল্ট ভালেই যাওক আৰু কমেণ্ট বক্সত জনাওক যে আপোনাৰ ৰেজাল্ট কেনেকুৱা হৈছে বুলি। চ' থেংক ইউ, এইখিনি আছিল, ধন্যবাদ।